অভিনেতা জুপিটাৰৰ বিবাহ বিচ্ছেদৰ পিছতে এবাৰ পুনৰ বিবাহ বিচ্ছেদ হ'ল অভিনেত্ৰী শিল্পী শিখাৰ। বৰ্তমানত ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আবেগৰ বৰষা নামৰ ধাৰাবাহিকখনৰ অভিনয় কৰি আছে তেখেতে এই জীয়ৰীৰ চৰিত্ৰত। চৰিত্ৰত অভিনয় কৰাৰ এই শিল্পী শিখাৰ ৰিয়েল লাইফত তেওঁৰ স্বামীৰ সৈতে কিয় বিবাহ বিচ্ছেদ হ'ল, কিয় নাথাকে লগত, এই সবিশেষ সকলো কথা মোৰ এই ভিডিঅ'টোত জনাম। গতিকে আপোনালোকে কোনো স্ক্ৰিপ্ট নকৰাকৈ মোৰ সকলো এই ভিডিঅ'টো আপোনালোকে চাব প্ৰথমৰ পৰা শেষলৈকে। এতিয়া সাক্ষাৎকাৰত অভিনেত্ৰী শিল্পী শিখাই কয় যে বৰ্তমান তেখেত তেওঁৰ স্বামীৰ লগত নাথাকে। এগৰাকী ইউটিউবাৰৰ সৈতে কোৱা সাক্ষাৎকাৰত অভিনেত্ৰী শিল্পী শিখাই নিজৰ স্বামীৰ চৰিত্ৰ আদিল কৰে কেমেৰাৰ আগত। এগৰাকী ইউটিউবাৰৰ সৈতে কোৱা সাক্ষাৎকাৰত অভিনেত্ৰী শিল্পী শিখাই নিজৰ স্বামীৰ এই সকলো কথা খুলি কয় যে তেওঁৰ স্বামী অন্য মহিলাৰ সৈতে সম্পৰ্কত থকাটো তেখেতে নিবিচাৰে বা সহ্য নকৰে। স্বামীৰ পৰা শিল্পী শিখাই বহুতবাৰ ঠগন খাবলগীয়া হৈছিল এইবুলি তেখেতে জনাইছে এজন ইউটিউবাৰৰ আগত। সাক্ষাৎকাৰ নিজে এই কথা জনাইছে। আৰু শিল্পী শিখাৰ এগৰাকী মৰম লগা কন্যা সন্তান আছে আৰু তেওঁৰ কন্যা সন্তানজনীৰ বয়স এতিয়া তেওঁৰ 3.5 বছৰ। আৰু বৰ্তমান শিল্পী শিখাৰ মাতৃৰ সৈতে তেখেতৰ সন্তান থাকে বুলি শিল্পী শিখাই নিজে জনাইছে। আৰু এজনী ইউটিউবাৰৰ আগত তেওঁৰ ডিভোৰ্চৰ কথা তেওঁ শ্বেয়াৰ কৰিছে এটা সাক্ষাৎকাৰত। আৰু এই বিষয়ে কি মন্তব্য দিয়ে আপোনালোকে জনাবচোন। আৰু ভিডিঅ'টো পাৰে মানে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণে মোৰ ভিডিঅ'টো পাই থাকিবলৈ প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। নতুন এটা ভিডিঅ'লৈ আপোনালোক লগ পাম। বাই।